আজি খানাৰ কাৰণে বেঙেনা ভাজিলোঁ, লগতে মটৰ বইল কৰিলোঁ। ইয়াতে আপোনাৰ আলু দি ধুনীয়াকৈ মটৰখিনি বইল কৰি ল'লোঁ, তাৰপিছত চম্ভাৰ মাৰিলোঁ। বাকী যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে আপোনালোকে চাব, লগতে লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো নতুনকৈ আহিছোঁ, আপোনালোকে সকলোৱে মোক মৰম দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। চাবচোন বাৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে আপোনালোকে। এয়া মই ধুনীয়াকৈ গোটেই মায়ে মছলাখিনি দি ইয়াতে হালধি দিলোঁ, দি আদা ৰহুন দিছোঁ, দি ধুনীয়াকৈ এইখিনি ভাজি মই অলপমান পানী দিছোঁ। ইয়াতে পানীখিনি দি আৰু অকণমান ধুনীয়াকৈ ভাজি ল'লোঁ। ইয়াতে মই কেপচিকামো দিছোঁ, দি মই যিখিনি মানে আপোনাৰ কি কয় এইখিনি মটৰখিনি মই বইল কৰি লৈছোঁ, মটৰ আলু সেইখিনি ধুনীয়াকৈ ইয়াতে বহাই দিম। এয়া দেখিছেনে, তাতে মই দিছোঁ আপোনাৰ কি কয় এইটো পানীলাও দিছোঁ। এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে। এয়া আজি ৰাতিপুৱাৰ কাৰণে বনাইছিলোঁ। মোৰ ভিডিঅ'টো যদি ভাল পায় আপোনালোকে চাব সকলোৱে। বাই বাই।